নমস্কাৰ বন্ধুসকল, আমি আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো বনাবলৈ ওলাইছোঁ মইনা পুখুৰীৰ ওপৰত। আমি মইনা পুখুৰীটো দেখুৱাম আৰু ক'ত আছে সেইখিনিও আপোনালোকক ক'ম। নিশ্চয় আপোনালোকে চাই ভাল পাব। তো চাই থাকক আমাৰ নিউজ চেনেল লাইফ ইজ এ জাৰ্নি। বন্ধুসকল, আমি এতিয়া আহি পালোঁ মানে মন্দিৰটো আহি পোৱা নাই দেই। মন্দিৰত চিৰিহে পালোঁ আমি, আৰু ওচৰত পূজাৰী এজনক সোধোতে ক'লে, তেওঁ ক'লে আমাক আৰু 300 মিটাৰমান ওপৰত যাব লাগিব। তো আমি এতিয়া হৰেশ্বৰ দাস আৰু মই যাই আছোঁ, আৰু কিমান দূৰত আছে আমিও ভালকৈ গম নাপাওঁ। কৈছেহে আমাক 300 মিটাৰমান, কিন্তু বহুত ভাগৰ লাগিছে। আমি ফাৰ্ষ্ট টাইম আমি দাৰেগাঁৱত গৈছিলোঁতো, তাত দাৰেগাঁৱৰ পৰা তাতে আমি ঘূৰি ফুৰি আহিলোঁ। এইবাৰ এতিয়া মন্দিৰলৈ আহিছোঁ। তো বন্ধুসকল, ইয়াতে আহিলে সাৱধান, দেখিছেই আমাৰ গণেশ বাবাৰ। তো ইয়াতে আহিলে নিশ্চয় অলপ সাৱধান হৈ থাকিব। গণেশ বাবা ওলাই একো অসুবিধা নিদিয়ে, তথাপিও সাৱধান হোৱাটো ভাল কথা। তো ঠিক আছে বন্ধুসকল, আপোনালোকে চাই থাকক আমাৰ এই ভিডিঅ'টো। আৰু কোনোবা যদি আমাৰ এই চেনেলত নতুন কৰি আহিছে, আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু কেনেকুৱা লাগিছে ভিডিঅ'বিলাক আপোনালোকে জনাই দিব। কিবা ভুলভ্ৰান্তি হ'লে আপোনালোকে আমাক কমেণ্টত দিব। আমি নেক্সট ভিডিঅ'টো বনোৱাৰ টাইমত আমি নিশ্চয় ভাল কৰিম, সেই অসুবিধাখিনি আমি ঠিক কৰিম। আৰু এতিয়া বন্ধুসকল, আমি আহি পালোঁ মন্দিৰ। আমি ভিডিঅ'টো শ্বৰ্ট কৰি বনাইছোঁতো, তো সেয়ে আহি পালোঁ এই মন্দিৰটো। তো এতিয়া ইয়াতে হাত মুখ ধুই লওঁ। তো আমাৰ হৰেশ্বৰ ডাঙৰীয়া প্ৰথম গৈছে। এতিয়া বলক আমি আগলৈ যাওঁ, আপোনালোকে চাই থাকক আমাৰ লগতে। আমি আপোনালোকক মইনা পুখুৰী, ইয়াতে বাবাধাম আছে, আৰু এটা মন্দিৰ আছে, মন্দিৰটো আপোনালোকক আমি দেখাই আছোঁ। বন্ধুসকল, এইটোৱে আমাৰ বাবা আছে, আৰু এইটো আমাৰ ভূঁইচম্পা দেৱী মন্দিৰ। তো আগতে হয়তো বহুতে নাম শুনা নাই। যদি আহিব ইচ্ছা নিশ্চয় আহিব পাৰিব। দাৰেগাঁৱত পিকনিক খাবলৈ আহিলে এই মন্দিৰত সোমাবলৈ আপোনালোকে নিশ্চয় নাপাহৰিব। আৰু আমাৰ এই কাষতে এই তলত আছে আমাৰ মইনা পুখুৰী। তো আপোনালোকক মইনা পুখুৰীটো এবাৰ দেখাই দিম। আৰু ইফালে ওপৰত আছে আমাৰ বাবাধাম আমাৰ শিৱৰ। তো বন্ধুসকল, আপোনালোকে যেতিয়া ইয়ালৈ আহিব নিশ্চয় আহিব ইয়াতে এপাক। আৰু বন্ধুসকল, এই আমাৰ এই মইনা পুখুৰী পাহাৰৰ ইমান ওপৰত আছে, তাৰপিছতো ইয়াত কেতিয়াও মানে পানী নুশুকায়। পানীটো চিৰদিন থাকি যায় এই পানীটো। আৰু এই মইনা পুখুৰীটোৰ সিপাৰৰ পৰা মানে ভূটান পৰে, যিটো আগত এইটো পাহাৰ দেখিছে আপোনালোকে, সেই ভূটানৰ পাহাৰ হয়। আৰু আমাৰ পুখুৰীটো মানে আমাৰ ইণ্ডিয়াত আছে, ভাৰতত। আৰু পুখুৰীটো পাৰ হৈ কিনে যিটো সেই বগা ৰাস্তাটো দেখিছে মানুহ অহা যোৱা কৰা, তাৰ সিপাৰৰ পৰা সিফালে চব ভূটান পৰে। তো বৰ্ডাৰত আছে মন্দিৰটো, আপোনালোকে নিশ্চয় মন্দিৰো চাব আৰু মইনা পুখুৰীটোও চাব। এবাৰ অলপ জংঘল হৈছে, চাফা কৰা নাই চাগে। ইয়াতে শাওণ মাহত পূজা হয়। আপোনালোকে শিৱভক্ত সকলে নিশ্চয় আহিব। শাওণ মাহত ইয়াত বলভম হয়। বলভমৰ ইয়াতে পাহাৰৰ বৰখুটা যে দেখিছে, তাত আমাৰ হেৰি আছে, বাবাধাম আছে। তো আপোনালোকে নিশ্চয় শাওণ মাহত আহিলে বহুত ইয়াতে আনন্দিত হ'ব। মানে খুব উখল মাখল পৰিৱেশ হয় ইয়াতে। বহুত দূৰৰ পৰা ভক্তবৃন্দ আহে। তো বন্ধুসকল, নিশ্চয় ইয়ালৈ এবাৰ আহিব। তো বলক আমি এতিয়া আপোনালোকক দেখাই দিওঁ বাবাধাম। তো ইয়াতে বাবাধামটো আৰু এক জেগাত আছে, কিন্তু এইটো মানে আমাৰ লোকেল বাবাধাম, ওচৰত থকা বাবাধাম। বাবা য'ত থাকে সেইটোৱে আমাৰ বাবাধাম, হয় নে নহয়? বাবা য'ত তাতেই আমাৰ ধাম। আৰু এই এটা আমাৰ বাবাৰ গুফা, ইয়াতে শিৱলিংগ আছে 2টা। তো আপোনালোকে আহিলে নিশ্চয় ইয়াতে পূজা কৰিব পাৰিব যদি আপোনালোকে শাওণ মাহত আহে। আৰু এতিয়া আমি আপোনালোকক লৈ যাবলৈ ওলাইছোঁ বাবাধামৰ মেইন মন্দিৰ, আমাৰ শিৱলিংগলৈ। বলক আমি আহোঁ। আমি এতিয়া বাবাৰ স্থান আমি এতিয়া পাই গ'লোঁ, যিটো আমাৰ মন্দিৰ আছিল বাবাৰ। এতিয়া এইটো আপোনালোকে দেখা পাইছে নিশ্চয়। এইটো ইয়াত শাওণ মাহত বলবমত যিবিলাক ভক্ত আছে না,
গোটেইবিলাকে আহি ইয়াত পূজা কৰে, বন্তি প্ৰজ্বলন কৰে আৰু লগতে ইয়াত প্ৰসাদো মানে কি আগবঢ়োৱা হয়। ঠিক আছে বন্ধুসকল, এইটো হৈছে আমাৰ বাবাৰ মন্দিৰ, যিটো আমাৰ ভূটান আৰু ভাৰত বৰ্ডাৰৰ প্ৰায় সীমাত লাগি আছে। এই আমাৰ মুনিন্দা বাবাৰ পৰা আশীৰ্বাদ বিচাৰি এটা সেৱা, ভাল লাগিছে। সেই বন্ধুসকল আপোনালোকো ইয়াত আহিব, আহি কিনে বাবাৰ দৰ্শন কৰিব। তো বন্ধুসকল, আজিলৈ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'লৈ। তো আজিলৈ বাই বাই। আৰু আপোনালোকে আমাৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, জনাব আমাৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে।